নেলি এইটো মন্দিৰ তো গাইজ ভিউ চাওক এইটো গণেশ মন্দিৰ তো গাইজ ভিউ চাওক কেনেকুৱা মেঘ তো হেল্ল' গাইজ গুড মৰ্ণিং এতিয়া বাজিছে 5টা তো আমি গা চা ধুই পূৰা কমপ্লিট ৰেডি এতিয়া যাবৰ কাৰণে তো আমাৰ গোটেইবিলাকে ওলাই আছে দুটাৰ হৈ গ'ল এতিয়া মানছে ড্ৰেছ পিন্ধি আছে মোৰ হৈ গ'ল তো এতিয়া ঠাণ্ডা লাগিছে গা ধুৱাই তো এতিয়া আমি আৰু ধুনীয়াকৈ ওলাই যাম 5 মিনিট পিছত তো চাই থাকক শেষৰলৈকে গাইজ আমি পূৰা কমপ্লিট ৰেডি এতিয়া গাড়ী ষ্টাৰ্ট দিওঁ আৰু ওলাই দিওঁ ৰেডি পূৰা এতিয়া পাৰ্বতী পাহাৰ গাইজ আমি পাৰ্বতী পাহাৰ গৈ আছোঁ এতিয়া ইফালেদি যাব লাগিব গাইজ ইফালেদি ভিতৰত যাব লাগিব আমি এতিয়া গৈ আছোঁ ইফালে ভিতৰত তো গাইজ বহুত ঠাণ্ডা পৰিছে ইফালে বহুত ঠাণ্ডা কুঁৱলী পৰি আছে একো দেখা নাযায় ভালকৈ তো হ'লেও আমি গৈ আছোঁ ঠাণ্ডা লাগিছে বহুত চিধা গৈ আছোঁ বিৰাট ঠাণ্ডা কুঁৱলী পৰি আছে আমাৰ তো এইখন এখন শিৱ থান ইয়াৰে বামুণজন ইয়াতে পূজা দি তো ইয়াৰ পৰা খোজকাঢ়ি সেই পাৰ্বতী পাহাৰলৈকে ইয়াৰ পৰা খোজকাঢ়ি যায় বহুতখিনি দূৰ হয় তো গাড়ীত অহা যোৱা নকৰে তেওঁ খোজকাঢ়িয়ে তাত চাকি বন্তি জ্বলাব যায় ৰাস্তা নতুনকৈ বনাই আছে মানে আগতে আছিল পুৰণি তো একেবাৰে অৱস্থাতে আছিল ৰাস্তাটো মেৰামতি কৰি আছে এতিয়া নতুনকৈ মন্দিৰটো আছে পাহাৰৰ ওপৰৰ এটা ছাইডত এটা শিলৰ ওপৰত তো আমি গৈ আছোঁ এতিয়া তো গাইজ এইটো চাওক এইখন পাহাৰৰ ওপৰত আমি যাব লাগিব এইটো মন্দিৰটো অলপ অলপ দেখা যায় তো আমি তাৰলৈকে গৈ আছোঁ বলক তো গাইজ আমি আহি পালোঁ গেট তো এতিয়া আমি ওপৰলৈকে উঠি যাম চাইডতে গাড়ী তো এইটো চাওক পাৰ্বতী দেৱীৰ ঘাট আমি ফাইনেলি আহি গ'লোঁ বাপৰে উঠাই দিব লাগে তো গাইজ এয়া চাওক আমি আহি পালোঁ আমি মাত্ৰ আহি পালোঁ আমি এতিয়া ওপৰত গৈ আছোঁ ওপৰত গৈ আপোনালোকক দেখাই আছোঁ আমি বাইককেইখন ইয়াতে থলোঁ তো ইয়াৰ পৰা আমি এতিয়া ওপৰত যাম চিধা তো বলক এতিয়া আপোনালোকক আমি দেখাই আছোঁ ওপৰত গৈ চাওক গাইজ ইমান ওপৰত এই চিৰিৰে আমি ওপৰলৈকে গৈ থাকিব লাগিব আমি এতিয়া গৈ আছোঁ ওপৰলৈকে খোজকাঢ়ি মানে ওপৰত গাড়ী নাযায়তো তো এইখিনি জেগা আমি খোজকাঢ়ি যাবই লাগিব মোটামুটি আপোনাৰ 1 কিলোমিটাৰ হৈ যাব 1 কিলোমিটাৰ বেছিও হ'ব পাৰে এইটো মানে অনুমান কৈছোঁ আৰু 1 কিলোমিটাৰ ওপৰত যাব লাগিব বুলি তো এতিয়া আমি গৈ আছোঁ ওপৰলৈকে তো বলক আপোনালোকক দেখাই আছোঁ কেনেকুৱা ওখ এই চিৰিৰে একদম ওপৰলৈকে যাব লাগিব পূৰা পাহাৰ গোটেই ওপৰলৈকে যাব লাগিব তো গাইজ ভাগৰ লাগি যাব এতিয়া আমাৰ এয়া চাওক চবফালে গছ বেলেগ শিল আছে এনেকুৱা ৰাস্তা আমি ওপৰলৈকে গৈ আছোঁ তো গাইজ চাওক আমি কিমান ওপৰত উঠি আহিলোঁ আৰু গৈ আছোঁ গাইজ মহাদেৱ পাৰ আহি পালোঁ এতিয়া পূৰা এক্সাইটেড আমাৰ গোটেইবোৰে
মহাদেৱ পাহাৰ গৈ আছোঁ। মহাদেৱ পাহাৰটো চাই লওঁ কেনেকুৱা হ'ব পাৰে। তো চলক আমি যাওঁ। তো গাইছ আমি এতিয়া গৈ আছোঁ। মহাদেৱ পাৰ্বতীৰ চিত্ৰ অংকন কৰা আছে। তো আমি এতিয়া তাত গৈ আছোঁ, চাই থাকক। ইয়াত নাম লিখিলে পূৰণ হয়। ইয়াত নাম লিখিলে পূৰণ হয়। ওম নমঃ শিৱায়। আল্টিমেট। ভাগৰ লাগি গ'ল, 0.5 কিলোমিটাৰৰ বেছি উঠি আহিলোঁ আৰু যাবই আছে। যিমান আহিলোঁ তাতকৈ বেছি আছে চাগে গাইছ। তো গৈ আছোঁ ওপৰলৈকে। গাইছ চিৰি চাওক কেনেকুৱা থিয়া থিয়া চিৰি। তো ইয়াৰ ওপৰলৈকে গৈ থাকিব লাগিব। গাইছ ভিউ চাওক কি মজা ভিউ। এতিয়া আমি ইফালে ওপৰত যাব লাগিব। এক চাক আমি মেঘতকৈ ওপৰত। এইটো পিছ চাইডটো চা, সেইবিলাক শিল ভাঙি কেনে ৰাস্তা বনাইছে। এনেকুৱা যাই থাকিব লাগিব ওপৰত। গাইছ চাওক ৰাস্তা কেনেকুৱা, ইমান ওপৰত উঠি আছোঁ। অৱস্থা চাওক গাইছ কেনেকুৱা আপত উঠি আছোঁ। এটা মন্দিৰ আহি পালোঁ। তো আমি ইয়াৰ পৰা আকৌ ওপৰত যাব লাগিব। তো গৈ আছোঁ গাইছ। এইটো চাওক কাৰ্তিক মন্দিৰ আৰু এইটো ওপৰত পাৰ্বতী পাহাৰ। তো ফাইনেলি আমি আহি পালোঁ। এইটো কাৰ্তিক মন্দিৰ। ইয়াতে আমি জোতা চেণ্ডেল খুলি থৈ দিলোঁ। এতিয়া যাব লাগিব ওপৰত। তো বলক দেখাই আছোঁ আপোনালোকক। ফাইনেলি এইটো মন্দিৰ। তো গাইছ ভিউ চাওক। তো গাইছ ভিউ চাওক। মন্দিৰ এইফালে চামে একছা। এইটো গণেশ মন্দিৰ। গাইছ ভিউ চাওক কেনেকুৱা মেঘ। গাইছ ফাইনেলি আহি পালোঁ। তো গাইছ এইটো মন্দিৰটো চাওক, অকল এটা শিলৰ ওপৰত আছে মন্দিৰটো। গোটেইটো শিল। একদম পাহাৰৰ গোটেই পাহাৰখনৰ এটা চাইডত এই মন্দিৰটো আছে। চাওক কি ধুনীয়া এটা পৰিৱেশ। এইটো গণেশ মন্দিৰ। অভিযোগ এদিকে আধা নাই। নিজে তো গাইছ আমি নিজে নিজে ফটো ল'লোঁ। তো বৰ্তমান বামুণ আহি পোৱা নাই। তো আহি পাওঁতে বহুত দেৰি হৈ যাব। তো আমি নিজে নিজে ফটো চট লৈ ওলাই ল'লোঁ। মহাদেৱক চিন্তি হৰিবল হৰিবল একবাৰ এটা সেৱা কৰি দিওঁ আমাৰ প্ৰভুক। তো ইয়াতো একবাৰ সেৱা কৰি দিওঁ। আমাৰ হৈ গ'ল ইয়াতে সেৱা চেৱা কৰা হৈ গ'ল।
তো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। ধন্যবাদ। তো এতিয়া আমি ইয়াৰ পৰা গৈ থাকোঁ। বাই বাই।